हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। आज আপোনালোকৰ ওচৰলৈ বহুত দিনৰ মূৰত আজি কোনো ব্লগ নহয়, আজি কোনো কত নাযাওঁ। আজি আপোনালোকক শিকাবলৈ আহিছোঁ এটা কিবা কথা। আজিকালি বহুবোৰ লোকে ইউটিউবত ভিডিঅ' দিব ধৰিছে, কিন্তু কেনেকৈ দিয়ে, কি কৰিব লাগে, কেনেকৈ দিব লাগে কোনো ভালদৰে নাজানে। সেইবাবে ইউটিউবে বহুত মানুহৰ ওচৰলৈ নিদিয়ে, ভিউজ কম আহে। সেইবাবে আগৰ কেনেকৈ দিয়ে আপোনালোকক শিকাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। ভিডিঅ'টোলৈ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনাৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইললৈ যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ইউটিউবলৈ যাব, ইউটিউবটো অ'পেন কৰিব। আপোনালোকৰ ভিডিঅ' দিবলৈ ভিডিঅ' কোনোবা এটা ভিডিঅ'টো বনাটো থাকিবই। তাৰপিছত ইয়াত তলত থকা যোগ চিহ্নলৈ যাব, এই আপলোড ভিডিঅ' বুলি থকা অপশ্যনটো টিপি দিব। আহি যাব আপোনালোকৰ সকলোবোৰ ভিডিঅ' এনেদৰে আহি যাব। আপোনালোকৰ যোনটো ভিডিঅ' হয় উনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নেক্সট টিপিব। আপোনালোকৰ ইয়াত কাম থাকে, ইয়াত লিখিব লগা কাম থাকে। এইবোৰ লিখাৰ পাছতে আপোনালোকে ভালদৰে লিখিব লাগিব। টাইটেল, ডিছক্ৰিপশ্যন এইবোৰ ভালদৰে দিব লাগিব। তেতিয়াহে মানুহৰ ওচৰলৈ যাব। এনেকৈ টেগত লিখিব। টেগত আপোনালোকে যি ভিডিঅ' কেনে কণ্টেণ্ট এইটো লিখিব। লিখাৰ পাছত তাৰ পাছত আহে ডিছক্ৰিপশ্যনত আপোনাক কি দিব, কেনে ভিডিঅ' তাৰে বিৱৰণ দিব পাৰে। ইয়াত আপোনালোকে যি দিয়ে, আৰু ইয়াত আপোনাৰ ডিছক্ৰিপশ্যনত কিবা যদি ক'ব লগা থাকে, কিবা কণ্টেক্ট দিব লগা থাকে, ইয়াত দিব পাৰে। ডিছক্ৰিপশ্যনত দিয়া হোৱাৰ পাছত আপোনালোকে এটা ফেলেটো আনলিষ্ট হৈ থাকিব দিব, পাব্লিক নকৰিব বা প্ৰাইভেট নকৰিব, এনেকৈ থাকিব দিব। তাৰ পাছত আপোনালোকে লোকেশ্যন দিব পাৰে, দিলে আৰু নিজৰ ইচ্ছা। মই আছাম বুলি দি থলোঁ, আছাম। তাৰ পাছত আপোনাৰ এড টু প্লেচ এইটো ইমান নালাগে। তাৰপিছত তাৰ পাছত নেক্সট কৰিব আপোনালোকে। তাৰপিছত ইয়াত য়েছ নকৰিব, কৰিব। ন'টো ক্লিক কৰি আপলোড কৰিব। ভিডিঅ'টো আপলোড হৈ গ'ল। তাৰ পাছত আপোনালোকে এটা এপ লাগিব, ইয়াৰ কাৰণে ইউটিউব ষ্টুডিঅ' বুলি, তাত যাব। এইটো স্ক্ৰীনত আহি থকাৰ দৰে এইটো এপ বা লিংক থাকিব ডিছক্ৰিপশ্যনত, ডাউনলোড কৰি ল'ব পাৰে। ইয়াত অহাৰ পাছত আপোনালোকে ইয়াত গ'লে ভিডিঅ'টো ইয়াত দেখুৱাব, আহি গৈছে। ক্লিক কৰিব তাত। ইয়াত কাম থাকে, ইয়াৰ কামবোৰ হৈছে ইয়াত আহি আপোনালোকে কলমৰ দৰে দেখিয়া এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে টেগ দিব লাগে। টেগটো আপোনালোকে এইটোৱে মেইন কাম। ইয়াৰ টেগ আপোনালোকে যি দিয়ে, যেনেকৈ দিয়ে সেইমতে ভিডিঅ' আপোনালোকৰ সকলো মানুহৰ ওচৰলৈ যায়। মানুহে যেনে ধৰণৰ ভিডিঅ' চাৰ্চ কৰে, ইয়াত থকা মতে আহি যায় তাত। মই ইয়াত লিখোঁ, আপোনালোকে চাই থাকক। এই টেগ দিয়াৰ পিছত আপোনালোকে বেক আহিব।
অহাৰ পাছত আপোনালোকে ইয়াত হোৱাৰ পাছত ইয়াত হৈ গ'ল কাম। এতিয়া নেকি পেণ্ডিঙে হৈ আছে, আনলিষ্ট হৈ আছে। তাৰপাছত আনলিষ্টে থাকিব দিব। তাৰপাছত ইয়াত যাব, যাই পেলাই এতিয়া কাষ্টম থাম্বনেইল বুলি থাকে। কাষ্টম থাম্বনেইল মানে আপোনালোকে ইয়াত দিবলৈ এখন থাম্বনেইল দিব পাৰি। ইয়াত আপোনালোকে থাম্বনেইল দিব পাৰে। ইয়াত গৈ আপোনালোকে ইয়াত কাষ্টম থাম্বনেইলৰ ইয়াত টিপিব। আপোনালোকৰ তাৰপাছত গেলাৰীটো অ'পেন হ'ব। ইয়াত আপোনালোকৰ থাম্বনেইলখন আপোনালোকে যোনখন থাম্বনেইল দিম বুলি ভাবে এইখন ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ থাম্বনেইলখন অহাৰ পাছত আপোনালোকে ডাউন টিপিব। ডাউন টিপাৰ পাছত ইয়াত আহি গ'ল। হোৱাৰ পাছত এইটো যে আনলিষ্ট কৰা আছে ইয়াক আপোনালোকে পাব্লিক কৰিব। কৰাৰ পাছত হৈ গ'ল। কৰাৰ পাছত আপোনালোকে বেক আহি ইয়াত চাই ল'ব পাৰে কোনটো কি হৈছে। কিবা ভুল থাকিলে আপোনালোকে শুধৰাইও ল'ব পাৰে। ইয়াতে এইখিনি মই দিছোঁ। তাৰপিছত ইয়াত হোৱাৰ পাছত আপোনালোকে ছেভ কৰি দিব। ছেভ হৈ গ'ল। এইটোৱে ভিডিঅ'। আপোনালোকে কিবা যদি জানিব লগা কথা থাকে আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে। থেংক ইউ, ধন্যবাদ, বাই।